সকলো আশা কৰোঁ সকলোৱে ভালে আছে। চ' ইণ্ডিয়ান জব চেনেলটোলৈ আপোনালোকক স্বাগতম কৰিছোঁ। হোম পুলিচৰ ফালৰ পৰা ভালেকেইটা পষ্ট মুকলি হৈছে। চ' আপোনালোকক দেখাব বিচাৰিছোঁ অফিচিয়েল নটিফিকেশ্যনখন চাওক। ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' অসম পুলিচৰ যিটো অফিচিয়েল SLV আৰু আছাম আপুনি তাত গৈ ক্লিক কৰি চাব পাৰে। মই ডাইৰেক্টলি আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্টখন দেখাব বিচাৰিছোঁ। চাব পাৰে যে জুনিয়ৰ এছিষ্টেণ্টৰ 8টা পোষ্ট আছে আৰু ভালেমান পোষ্ট আছে আপোনালোকে চাব পাৰে। ষ্টেনোগ্ৰাফি ডাইৰেক্টৰ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 4 বহুতকেইটা পোষ্ট আছে আপোনালোকে এপ্লাই কৰিব পাৰে ধুনীয়াকৈ। সেই অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে চাব পাৰে। তো প্ৰচেছটো মই আৰু এবাৰ শিকাই দিম আপোনালোকক কেনেকৈ চাব পাৰে। আৰু এই ৱেবছাইটত মই আপোনালোকক মোৰ যিটো ভিডিঅ' ৰিচিপ্টখন আছে তাত মই ৱেবছাইটৰ লিংকটো দি ৰাখিম, আপোনালোকে ল'ব পাৰে। তাৰ পৰা ডাইৰেক্টলি ৰিডাইৰেক্ট হৈ যাব, টেনশ্যনৰ কোনো প্ৰব্লেম নাই। ডাইৰেক্টলি চাব পাৰে। এতিয়া অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট আছে 8 তাৰিখে। 8 তাৰিখে আপোনালোকে লাষ্ট ডেট এপ্লাই কৰি চাব পাৰে। চ' ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।